B.Ed থকা ব্যক্তিসকলৰ কাৰণে ভাল খবৰ। আপোনাৰ যদি B.Ed আছে আৰু আপুনি যদি শিক্ষক হ'ব বিচাৰিছে, অৰ্থাৎ B.Edৰ জৰিয়তে আপুনি গ্ৰেজুৱেট শিক্ষক বা পোষ্ট গ্ৰেজুৱেট শিক্ষক, অৰ্থাৎ আপুনি হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী যদি শিক্ষক হ'ব বিচাৰিছে, তেতিয়াহ'লে এতিয়াৰ পৰা TET নহ'লেও আপুনি চাকৰি পাবৰ কাৰণে সক্ষম হ'ব। আজিৰ পৰা কিছুদিন আগতে অসম চৰকাৰে হাইকোৰ্টত এখন শপতনামা দাখিল কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখযোগ্য বক্তব্য দাঙি ধৰিছে যে কি শিক্ষকৰ নিযুক্তি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি নতুন পদ্ধতিৰে হ'ব আৰু TETৰ পৰিৱৰ্তে এটি বিশেষ এক্সাম অনুষ্ঠিত হ'ব বা বিশেষ পদ্ধতিৰে হ'ব। গতিকে এই কথাটো নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। আহকচোন শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে দাঙি ধৰা বক্তব্যটো শুনো। যিটো হাইস্কুল TET আৰু হায়াৰ ছেকেণ্ডাৰী TET হৈছিল, এই আলোচনা চলিছে। আমাৰ TETটো বেলেগে নহয় আৰু TET কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব ডাইৰেক্ট। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।